মঙ্গলদৈ ভুটিয়াচাং একমাত্ৰ পথ, যিটো পথত দৈনিক হাজাৰ হাজাৰ গাড়ী ইয়াতে যাতায়াত কৰে, হাজাৰ হাজাৰ মানুহ যাতায়াত কৰে, ইয়াতে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী সদায় ইয়াতে যাতায়াত কৰে। আপোনালোকে চাব পাৰিব যে এই ৰাস্তাত পুখুৰী সদৃশ্য, সাগৰ সদৃশ্য এটা মানে পৰিৱেশ হৈছে। ইয়াতে অকণমান অলপ বৰষুণ দিলেই এইটো ৰাস্তা না কি পুখুৰী না সাগৰ একোকে ধৰিব নোৱাৰি, এনেকুৱা এটা পৰিৱেশ হয়, মানুহ ইয়াৰ পৰা যাব নোৱাৰে। আমি ইয়াৰ মাজতে যোৱা কালিৰ আগৰ দিনাখন পানী হৈছিলে, আমি দেখা পাইছোঁ যে ইয়াত শ বাহন বিকল হৈছে, বাহন বিকল হৈছে। তো এইটো বিষয়, এইটো বিভাগ, গড়কাপ্তানি বিভাগ একদম বিফল মানে বিভাগ, মানে হাগ্ৰামা মহিলাৰী চৰকাৰ, অসম চৰকাৰ, কোনো চৰকাৰেই ইয়াত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, কোনো বিধায়কো গুৰুত্ব দিয়া নাই, ইয়াতে যে MCLA আছে জনপ্ৰতিনিধি কোনো গুৰুত্ব দিয়া নাই। আমি তেওঁলোকক আহ্বান জনাইছোঁ, তেওঁলোকক আমি ৰাইজৰ হৈ দাবী জনাইছোঁ যে আপোনালোকে এইখিনি মানুহৰ প্ৰতি গুৰুত্ব দিয়ক। এইখিনি যি আছে সকলোৱে মানুহ হয়, ইয়াতো কোনো জানুৱাৰ বসবাস নকৰে, ইয়াতে সম্পূৰ্ণ মানুহ বসবাস কৰে। আপোনালোকে মানুহৰ প্ৰতি দয়াশীল হওক। আপোনালোকে চৰকাৰ চলাই আছে, কেনেকুৱা চৰকাৰ চলাই আছে? আপোনালোকে যে মানুহৰ প্ৰতি গুৰুত্ব নিদিয়ে, এইটো কেনেধৰণৰ নীতি? এই মানুহখিনি যে অকণমান বৰষুণ দিলেই বৰষুণত পানীত যে ককবকাই থাকে, এইটো আপোনালোকে নিশ্চয় আপোনালোকে অৱগত। আপোনালোকে অৱগত হোৱাৰ পিছতো কিয় এই কামখিনি নকৰে আপোনালোকে? আৰু আমি এটা বস্তু দেখা পাইছোঁ যে BTC দিনত, এই ব্ৰিটিছৰ দিনৰ পৰা ইয়াতে এটা কালভাৰ্ট আছিল, এই কালভাৰ্টখন আজিৰ তাৰিখত বন্ধ হৈ আছে। এই কালভাৰ্টখন কিয় বন্ধ কৰিলে, কিহৰ কাৰণে বন্ধ হ'ল, এইটো আমাক উচিত ন্যায় লাগে। আৰু আমি উচ্চ পৰ্যায়ৰ তদন্ত এটা বিচাৰিছোঁ যে এই কালভাৰ্টটোৰ যিটো মুখ আছিলে কোনে বন্ধ কৰিছে, কাৰ পৰিচয়ত বন্ধ কৰা হৈছে, আৰু এই মাটিখিনি য'ত আছে তেওঁলোকে কিয় এইটো বন্ধ কৰি দিলে, তেনেকৈ কিয় কৰিলে, নলা নৰ্দমা নাখন্দাকৈ কিয় বন্ধ কৰিলে, এইটো আমাক লাগে।